Hello everyone, welcome to my YouTube channel chandanvlogs. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু ইমান গৰম দি আছে নহয় জানো এই গৰমত আপোনালোকে নিশ্চয় ব্যস্ততাৰ মাজতো আছে কিছুমানে ঘৰতে আছে কিছুমানে এতিয়া পথাৰৰ মাজত বুকাৰ মাজত পানীৰ মাজত ভুই ৰুই আছে লগতে কৃষকসকলৰ আজৰি নোহোৱা সময় হৈ পৰিছে এই দিনটোত যেহেতু বাৰিষাৰ সময় এতিয়া সকলোতে এতিয়া ব্যস্ততাৰ জীৱন হৈ পৰিছে বাৰিষাৰ সময় এতিয়া গাঁও অঞ্চলৰ সকলো কৃষকসকল ব্যস্ততাপূৰ্ণ জীৱন হৈ পৰিছে এতিয়াৰ সময়ত যেহেতু বাৰিষাৰ সময়ত কৃষকসকলৰ আহৰি নোহোৱা হৈ পৰে ৰাতিপুৱাৰ পৰা পিছবেলালৈ খেতিয়ক যিহেতু তেওঁলোকৰ কৰ্ম থাকিবই লাগিব কৃষকসকলে কাম নকৰিলে কেনেকৈ ধান খেতি হ'ব সেইটোইতো মেইন কথা তেওঁলোকৰ পৰিশ্ৰমেতো আমাৰ ভাতমুঠি হয় আৰু বিভিন্ন ঠাইলৈ গুচি যায় আমাৰ ধানৰ সোণালী হাতৰ পৰশবোৰ আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে মই আৰু কিছুদিনৰ পিছত ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব বুলি আশা ৰাখিলোঁ ধন্যবাদ।